হাগ্ৰামা মহিলাৰীয়ে যি নমিনেশ্যন ফাইল কৰিছে সেই নমিনেশ্যনত তেখেতসকলে যিটো এফিডেভিট দিছে সেই এফিডেভিটত তেখেতে বহুতখিনি এছেট তেখেতে গাপ দি থৈছে তাত ডিক্লেয়াৰ কৰা নাই ইয়াৰ ভিতৰতে আছে হাগ্ৰামা মহিলাৰীৰ যিটো 190 crores সম্পত্তি আছে এই সম্পত্তিখিনি তেখেতে গাপ দি ৰাখিছে ইয়াত তেখেতে ওপেন কৰা নাই বা এফিডেভিট তেখেতে দিয়া নাই ইয়াৰ বাহিৰেও তেখেতৰ যিটো গৌৰাং ভেলী হোটেল চাম্পা বিটুমিন হট মিক্সাৰ প্লান্ট সামথাইবাৰী চিৰাঙত আছে গৌৰাং ষ্টন ক্ৰাছাৰ সামথাইবাৰী চিৰাং MRM হস্পিটাল কোকৰাঝাৰ পেট্ৰল পাম্প দুটা আছে 300 বিঘা পুখুৰী আছে চাম্পাত 1000 বিঘা মাটি আছে কোকৰাঝাৰ আৰু বিভিন্ন ডিষ্ট্ৰিক্টত এইবিলাক সম্পত্তি হাগ্ৰামা মহিলাৰীয়ে কোনোদিনা ওপেন কৰা নাই আৰু হাগ্ৰামা মহিলাৰীয়ে তেখেতে বিভিন্ন অঞ্চলত কমাৰ্চিয়েল অঞ্চলত প্ৰপাৰ্টি আৰু এপাৰ্টমেণ্ট আৰু হোটেল কমপ্লেক্স তেখেতে বনাইছে যেনেকৈ দিল্লী মুম্বাই চেন্নাই সেইবিলাক কলকাতা সেই অঞ্চলত তেখেতে বহুত সম্পত্তি তাতে সম্পত্তি গঢ়িছে তেখেতৰ 1.9 crore লাক্সাৰী গাড়ী আছে 1.6 crore লাক্সাৰী গাড়ী আছে আৰু তেখেতে ইনভেষ্ট কৰিছে 120 crore তেখেতৰ 6টা একাউণ্ট তেখেতৰ সহধৰ্মিনী বাইদেউৰ নামত 38টা বেংক একাউণ্ট আছে তেনেকুৱা বহুত নামী বেনামী সম্পত্তিৰ মালিক এতিয়া হাগ্ৰামা মহিলাৰী তো আপোনালোকে দেখিবলৈ পাব প্ৰথম এফিডেভিট যেতিয়া তেখেতে ইলেকশ্যন খেলিছিলে কি দিছিলে তাত তেখেতৰ 0 বেংক বেলেঞ্চ আছিলে আৰু আজি 17 বছৰত হাগ্ৰামা মহিলাৰী আপুনি বেংক বেলেঞ্চ চাই যাব